हेलो गाइस मनोबनिता মোৰ চেনেল নবনিতা ব্লগৰ অন্যটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি হৈছে লক্ষী পূজা আৰু সকলোলৈকে লক্ষী পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। সকলোকে যাতে লক্ষী মাই লগ দিয়ক তাকে কামনা কৰিলো। আৰু আজি ভিডিওটো মই একদম পাঁচবেলাৰ পৰা ষ্টাৰ্ট কৰি দিছো। এতিয়া 3:30 বাজি গল, মানে 4টা বাজিবলৈ হ'ল আৰু মই এতিয়া আগফাললৈ ওলাই আহিছো, মানে ৰাস্তালৈ ওলাই আহিছো। আজি ভাবিছো ৰাস্তাফালে অকমান ওলাই মেলি ভিডিওটো ষ্টাৰ্ট কৰো। কিমাননো ভিডিওত ষ্টাৰ্ট কৰিম নহয় জানো। আৰু এতিয়া মই ভিতৰলৈ গৈ মেলি হুনকেলে মানে ঘৰলৈ গৈ মেলি আৰু এই চাকি টাকিবোৰ ঠিক কৰি মেলি ল'বগৈ লাগিব। যেতিয়া 5টা বজা লগালগতো আন্ধাৰে হ'ব, সেইকাৰণে হুনকেলে ঠিক কৰি মেলি ল'লেহে মানে জ্বলোৱা টাইমত ইমান খকা খুন্দা নহয়। নহ'লে চাকিয়ে জ্বলাম নে হলিতাই দিম নে তেলে দিম সেনেকুৱা নিচিনা হয়, পটাপট খকা খুন্দা হয় মানে। সেইকাৰণে পটাপট গৈ মেলি এতিয়া ঠিক কৰি মেলি লওঁগে। আপোনালোকে ভিডিওটো শেষৰলৈকে চাই গৈ থাকিব। আৰু আজি আমাৰ ইয়াত মানে লক্ষী পূজা পাতিছে। যদি যোৱা হয় মানে তেতিয়া আপোনালোকক দেখা আমাৰ ইয়াতনো কেনেদৰে লক্ষী পূজা পাতিছে। আপোনালোকে সেইকাৰণে ভিডিওটো একদম শেষৰলৈকে চাই গৈ থাকিব আৰু মই যিমান পাৰো সিমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আমাৰ ঘৰত বাৰু তেনেকৈ লক্ষী পূজা নাপাতো, এনেই চাকি টাকি জ্বলাই মেলিয়ে থৈ দিম। আৰু চাই থাকিব আপোনালোকে ভিডিওটো একদম শেষৰলৈকে। তেন্তে বলক আজি ভিডিওটো আৰম্ভ কৰি দিওঁ। এইফালে মই হলিতা লগাবলৈ বুলি মানে চাকি টাকিবোৰ আনি মেলি লৈছোঁ। ধুই মেলি ধুনীয়াকৈ অথনি মানে অলপ শুকুৱাই মেলি ল'লোঁ। শুকুৱাই মানে কি আজি ৰ'দটোতো দিয়াই নাই, সেইকাৰণে অকণমান নুশুকালে তিতিয়ে থাকিলে কিছুমান, হ'লেও বাৰু একো নাই। এতিয়া চলিতাবোৰ ঠিক কৰি মেলি ল'ব লাগিব। আৰু এইফালে মিঠাতেলৰ অকল 200 গ্ৰামৰ বটলটো লৈছোঁ। মানে আজি বেছি চাকি নজ্বলাওঁ, এনেই 2খনমান জ্বলাম আৰু তাকে এতিয়া ঠিক কৰি মেলি লওঁ। আপোনালোকে ভিডিওটো চাই থাকক শেষৰলৈকে। এইফালে মই গোটেইকেইখন চাকি ঠিক কৰি মেলি ল'লোঁ আৰু হলিতা দি মেলি ঠিক কৰি ল'লোঁ। এতিয়া তেল দি মানে জ্বলালে হৈ যাব আৰু চাকি কমকৈ লৈছোঁ, বেছি লোৱা নাই। আৰু বতৰটো ইমান বেয়া কৰিছে নহয়, পূৰা বতাহ মাৰি আছে। কিমান দেৰি চাকি কেইখন জ্বলে ঠিক নাই। বৰষুণ দিব লাগিলেতো শেষেই আৰু। যোৱা বছৰটো বৰষুণেই দিছিলে, এইবাৰ নিদিলে হয় আৰু বৰষুণ। আৰু এইখিনি গোটেইকেইখন ঠিক কৰি মেলি ল'লোঁ। আৰু তাৰপাছত এতিয়া আন্ধাৰ হোৱা লগালগ আৰু তেল চেল দি মেলি জ্বলাই দিলে হৈ যাব। এয়া আৰু তেলো কমকৈ লৈছোঁ, চাকি কম কাৰণে। আৰু এইফালে দেখিছেনে পুৰা আন্ধাৰ হৈ গৈছে, পুৰা মানে কি আৰু চাকি জ্বলোৱা টাইম হৈ গৈছে। আৰু মই এতিয়া মানে ফ্লাছ লাইট জ্বলাই থৈছোঁ, মানে অকণমান পোহৰ লাগিছে। আৰু এইফালে ধুনীয়াকৈ ভণ্টিয়ে তুলসী তলটো মানে মুচি মেলি চাকি জ্বলাবলৈ বুলি ৰেডি কৰি মেলি ল'লে। আৰু এইফালে তাই এতিয়া তুলসী তলত চাকি দিবলৈ বুলি তেল দি আছে চাকিত। তাই দিব তুলসী তলত, মই দিম আমাৰ প্ৰাৰ্থনা কৰা জেগাত, মানে ঘৰৰ ভিতৰৰ মানে। আৰু তাই দিব তুলসী তলত। দুইজনে ভাগ কৰি লৈছোঁ, নহ'লে মানে একেডোখৰ জেগাতে যদি মানে দুইজনী লাগি থাকোঁ নহয় বা সোমাই দিওঁ নহয়, নহ'লে দেৰি হৈ যায়। সেইকাৰণে মানে ভাগ কৰি লৈছোঁ। আৰু মই আহিছোঁ এতিয়া আমাৰ ভিতৰত প্ৰাৰ্থনা কৰা জেগাত চাকি দিবলৈ বুলি। এয়া লৈ আহিছোঁ, এতিয়া চাকিখন দিব লাগিব আৰু ইয়াত। আৰু আপোনালোকে যে এইবোৰ যে দেখিছে যে কিনাৰত যে ৰিংবল চিংবলবোৰ, এইবোৰ মানে কেলৈ আমি মানে আমাৰ এইডোখৰত মানে পানী পৰে, সেইকাৰণে পাতি থৈছোঁ। বান্দৰবোৰ মানে অতি পূৰা জঁপিয়াই মেলি টিংকিখন মানে অৱস্থা নাইকিয়া কৰিলে, গোটেই পানী পেলাই মানে শেষ। আৰু সেইকাৰণে মানে ৰিংবল চিংবলবোৰ পানীত পাতি থৈ দিয়া আছে। যিহেতু কালি মানে আজি বৰষুণ দিছিলে, সেইকাৰণে দিবও পাৰেতো ঠিক নাই, সেইকাৰণে পাতি থৈছোঁ। তেন্তে এতিয়া চাকি
এইফালে মোৰ ধূপ আৰু চাকি জ্বলোৱা হৈ গ'ল ধুনীয়াকৈ। আপোনালোকক দেখাই দিছোঁ অকণমান ভালকৈ ওচৰৰ পৰা। আৰু এইফালে চাকিগছ জ্বলি আছে। আৰু এনেকৈ যদি কপাহৰ হলিডা দিওঁ নহয় তেতিয়া মানে সোনকালে চাকিগছ নুমাই থাকে। তেল থাকিলেও মানে কপাহৰ হলিডাডাল জ্বলি 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 শেষ হৈ থাকে। যদি মানে সূতাৰ পৰা বাতি লোৱা হলিডা হ'লে মানে তেতিয়া সোনকালে মানে মানে বহুত দেৰিলৈকে জ্বলি থাকে। কিন্তু কপাহৰ হলিডা হ'লে মানে সোনকালে নুমাই যায়। আৰু মই আহিছোঁ এতিয়া ধূপ লগাবলৈ বুলি কাৰি গেৰেজত আমি সন্ধিয়া সময়কণত সদায় মানে সন্ধিয়া সময়কণত ধূপ জ্বলালে আমি গাড়ী গেৰেজতে আৰু প্ৰাৰ্থনা কৰা জেগাতে জ্বলাওঁৱেই। মানে আজি সেইকাৰণে ইয়াতো জ্বলাই দিওঁ বুলি জ্বলাই দিবলৈ আহিছোঁ। ভণ্টিয়ে বাৰু তুলসী তলত জ্বলালে, মায়ে জ্বলালে দোকানত, আৰু মই এতিয়া ইয়াতে আৰু প্ৰাৰ্থনা কৰা জেগাতে জ্বলালোঁ। আৰু হোৱা হৈছে ভণ্টিয়ে জ্বলোৱা তুলসী তলৰ চাকিগছ। আমাৰ প্ৰাৰ্থনা কৰা জেগাত চাকি দিয়া হৈ গ'ল আৰু তুলসী তলত, আৰু মায়ে পাকঘৰত আৰু ভঁৰালতো দিলে। আৰু এতিয়া আহিছোঁ আমি গেটত আৰু দোকানৰ সন্মুখৰ ভাগত চাকি দিবলৈ বুলি। এতিয়া মই এগছ চাকি দিম দোকানৰ গেটৰ সন্মুখত, মানে এইফালে এগছ দিম আৰু ইটো চাইডে এগছ দিম, মানে দুফালে দুগছ চাকি জ্বলাম। আৰু এইফালে এতিয়া এগছ জ্বলালোঁ আৰু এগছ চাকি আৰু ইটো চাইডে জ্বলাম, আৰু ভণ্টিয়ে জ্বলাব ঘৰত। আৰু চাই থাকক আপোনালোকক দেখাই মই গৈ থাকিম। এতিয়া মই আহিছোঁ আমাৰ ভঁৰাললৈ বুলি। মায়ে যিহেতু ভঁৰালটো মুচি মেলি ধুনীয়াকৈ চাকি গছ জ্বলাই থৈ গৈছে, এতিয়া ময়ো আহিছোঁ আপোনালোকক দেখাওঁগৈ বুলি। আমাৰ ভঁৰালত বাৰু ধান নাই, হ'লেও যিহেতু আমাৰ ভঁৰালটো আছে ধান নাথাকিলেও, মানে সেইকাৰণে মায়ে আজি লক্ষী পূজা হয়, সেইকাৰণে মায়ে চাকি গছ ধুনীয়াকৈ ভঁৰালটো মুচি মেলি জ্বলাই দিছে। আৰু আমাৰ ভঁৰালত ধান নাই, ধান এইটো কাৰণে নাই, মানে আমাৰ ধান চিধা কাটি মেলি মাৰি মেলি বিক্ৰী দিয়ে, মানে লগালগ বিক্ৰী কৰি দিয়ে, সেইকাৰণে ধান নাই আমাৰ ভঁৰালত। আৰু এইফালে মায়ে ধুনীয়াকৈ চাকি গছ আৰু তামোল এখনে দি মেলি ধুনীয়াকৈ জ্বলাই মেলি থৈ গৈছে। আৰু আজি বাৰু বহুতেই ভঁৰালত এনেকৈ মানে প্ৰসাদ দিয়ে, শৰাই দিয়ে, আমাৰ বাৰু নিদিয়ে, আমাৰ মাঘৰ বিহুত দিয়ে। আমাৰ আইতাই আগতে এনেদৰে তামোল এখন দি মেলি চাকি গছ জ্বলায়, সেইকাৰণে মায়েও এতিয়া এনেকৈয়ে জ্বলায়। আৰু আমাৰ চাকি তাকি দিয়া মেলা হৈ গ'ল, আৰু অলপ দেৰি বহি মেলি এইফালে বৰ্তাহঁতি আহিলে, বহি মেলি কথা চথা পাতি মেলি এইফালে আমি আহিছোঁ এতিয়া ৰুটি বেলিবলৈ বুলি। যিহেতু লক্ষী পূজা বুলি ক'লে ৰুটিয়ে খাবলৈ ভাল লাগে, আৰু ৰুটিয়ে খাই সকলোৱে, সেইকাৰণে আমিও ৰুটি খাবলৈ বুলি আজি ধুনীয়াকৈ এইফালে মায়ে মঠি মেলি লাডু কৰি মেলি দিলে। মই এখন বেলিলোঁ, মায়ে বাৰু বাকী দুখনমান বেলি থৈ গ'ল। এতিয়া মই বেলিম, এইখিনি মায়ে পুৰি যাব ধুনীয়াকৈ, যিহেতু খাই মেলি সোনকালে লক্ষী পূজা চাবলৈ যাব লাগিব, সেইকাৰণে সোনকালে বনাই মেলি লৈছোঁ, আৰু বনাই মেলি খাই মেলি লক্ষী পূজা চাবলৈ যাম। আৰু এইফালে লাডু কৰি হৈছে আৰু মায়ে, আৰু মই এইটো বেলিবলৈ লৈছোঁ, এখন বেলিলোঁ বাৰু। এইফালে আমাৰ ৰুটি চব্জি ৰেডি হৈ গ'ল, এতিয়া খাবহে লাগে, সেইকাৰণে মই সকলোবোৰ খাবলৈ বুলি ৰেডি কৰি লৈছোঁ। আৰু কিনো আছে আজি লগৰ ৰুটিৰ লগত তাকে দেখাই দিওঁ অকণমান চব্জি। আৰু এইফালে হৈছে ৰুটি, আৰু এইফালে হৈছে জলকীয়া এটোপ লৈ লৈছোঁ, মানে জলকীয়াৰ তেল অকণ এটোপ লৈ লৈছোঁ। আৰু এইফালে আছে নৰসিংহ মান ধনিয়াৰ চাটনি, আদা নহৰু দি মেলি, আৰু এইফালে হৈছে পিঁয়াজ দুডোখৰ। আৰু এইফালে আমাৰ আজি ৰুটিৰ লগত কিনো চব্জি আছে তাকে দেখাই দিছোঁ। এয়া আছে বুট দাইল, মটৰ, অমিতা, আলু, এনেদৰে মায়ে বনাইছিলে, এয়া দেখাই দিছোঁ আপোনালোকক অকণমান। আৰু এতিয়া তেন্তে আমি খাব লাগে, আৰু খাই মেলি সোনকালে লক্ষী পূজা চাবলৈ যাম। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো একদম শেষৰলৈকে। এতিয়া কিন্তু অকণমান বৰষুণ দি আছে, আমি যোৱা টাইমত বৰষুণ নিদিলে হয় আৰু দেই, মানে কি হয় নাজানো, আৰু যদি মানে বৰষুণ এৰে তেতিয়া লক্ষী পূজা চাবলৈ যাম। আৰু
তেতিয়া এতিয়া খাই লওঁ। হেল্ল' গাইজ, আমি লক্ষী পূজা চাবলৈ বুলি ওলাই মেলি ৰেডি হৈ ল'লোঁ আৰু অথনি খাই মেলি ভিডিঅ' নকৰিলোঁ আৰু বৰষুণ এৰিল। আমি খাই মেলি উঠাৰ পাছতে লগালগ বাচন বৰ্তন ধুই মেলি এতিয়া পূজা চাবলৈ বুলি ওলাই মেলি লৈছোঁ আৰু বৰষুণ যাক এৰিলে কাৰণে এতিয়া যাম বুলি ভাবিছোঁ। মানে বৰষুণ দি থকা দিন আৰু নগ'লোহেঁতেন, পূৰা এতিয়া ৰাস্তাটো পূৰা বোকাও হ'ল আৰু তাতো বোকা হ'ব। সেইকাৰণে ভাল কাপোৰ একো পিন্ধি যোৱা নাই, ঘৰত পিন্ধা নিচিনাই কাপোৰেই পিন্ধি লৈছোঁ। ভাল কাপোৰনো পিন্ধি গৈনো কি লাভ, বোকাই লাগিব নহয় জানো, এনেও যাওঁতেতো বোকা লাগিবই, ৰাস্তাটো পূৰা বোকা। আমাৰ বাৰু এইডোখৰ ইমান বোকা নহয়, ইডোখৰ বোকা। আৰু এতিয়া আমি যাবলৈ বুলি ওলাই মেলি লৈছোঁ আৰু কোন কোন যাম এতিয়া নকওঁ, আপোনালোকক একদম যোৱা টাইমত দেখাম। আমি খোজকাঢ়ি যাম, খোজকাঢ়ি গৈয়ে ভাল লাগে আৰু আজি তাত পৰ্দা চিনেমা দিব, আপোনালোকক তাকো অকণমান দেখাবলৈ চেষ্টা কৰিম বাৰু। আমি সোনকালে গুচি আহিম, বেছি দেৰি নকৰোঁ, 11টামান বজাত চাগে সম্ভৱ আমি ঘৰ পাই যামহি আৰু তেন্তে এতিয়া আমি গৈ থাকোঁ ব'লক, আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে সেইকাৰণে ভিডিঅ'টো চাই গৈ থাকিব। এইফালে আমি গোটেইবোৰ ওলাই মেলি গৈ আছোঁ খোজকাঢ়ি আৰু আজি লক্ষী পূজাৰ টাইমত এনেওতো জোনাক নিশা হয়, এইকাৰণে খোজকাঢ়ি গৈয়ে ভাল লাগে লক্ষী পূজা চাবলৈ। আৰু আমি কোন কোন গৈছোঁ এতিয়া আপোনালোকক দেখাই দিছোঁ। এইফালে গৈছে ভণ্টি, ববী, মা, নবৌ, দাদা আৰু মই, আমি গোটেই 6টা গৈ আছোঁ খোজকাঢ়ি। আৰু এনেকুৱা জোনাক নিশা হ'লে খোজকাঢ়ি গৈয়ে ভাল লাগে আৰু বেছি দূৰতো নহয়, দূৰ হ'লে বাৰু বেলেগ কথা, ওচৰ হ'লে খোজকাঢ়ি গৈয়ে ভাল লাগে। আৰু এতিয়া আমি গোটেইবোৰ গৈ আছোঁ আৰু আপোনালোককো দেখাই গৈ থাকিম, আপোনালোকে ভিডিঅ'টো একদম শেষৰলৈকে চাই গৈ থাকিব। তেন্তে এতিয়া ব'লক আমি গৈ থাকোঁ আৰু আপোনালোকো চাই থাকক। এয়া আমি আহি আছোঁ, আমি আহি পাইছোঁহি মই পঢ়া ME আৰু হাইস্কুলৰ ওচৰৰ পাইছোঁহি। এইফালে অকণমান দেখাই দিছোঁ স্কুলখন, মানে লাইটটো ভালকৈ জ্বলি থকা নাই বাৰু, আমি গৈ আছোঁ যিহেতু সেইকাৰণে দেখাবলৈ অকণমান অসুবিধা হৈছে, ৰাতিটো দেখাবলৈ অকণমান দিগদাৰে হয়। আৰু এইফালে হৈছে স্কুলৰ গেটখন, ভালকৈ জিলিকা নাই, আন্ধাৰ হৈ আছে যিহেতু। আৰু এয়া স্কুলখন, ভালকৈ বাৰু কেতিয়াবা দেখাম আপোনালোকক, বাৰু মই দেখাইছিলোঁৱেই চাগে, হ'লেও আজি অকণমান দেখাই দিছোঁ। আৰু আমি আহি আছোঁ গোটেইকেইজনী, আমি 3জনী আগত আহিলোঁ, মাহঁতি পিছত আছে। আৰু এইফালে চাওক, আজি জোনটো ইমান ধুনীয়া লাগিছে দেখিবলৈ, দেখিছেনে? অকণমান ডাৱৰ আছে বাৰু, সেইকাৰণে অকণমান মানে আন্ধাৰ আন্ধাৰ লাগিছে, কিন্তু দেখিবলৈ বহুত ধুনীয়া লাগিছে। লক্ষী পূজাটো পূৰা জোনাক নিশা হয়, সেইকাৰণে দেখিবলৈ বহুত ধুনীয়া লাগে। এইফালে মাহঁতো আহি পালেহি, মাহঁতে মানে কোনোবা আহিছিলে কথা পাতিবলৈ বুলি অকণমান ৰৈ দিলে আৰু সেইডোখৰতে। আৰু এয়া হৈছে আমাৰ ডাকঘৰটো, তিনিআলিতে আছে, অকণমান দেখাই দিছোঁ আপোনালোকক, আন্ধাৰ হৈ আছে ৰাতিৰ কাৰণে। আৰু এতিয়া আমি আহি পাইছোঁহি তিনিআলি, এইফালে দোকানৰ পৰা লাইটবোৰ জ্বলি আছে। আৰু ব'লক তেন্তে গৈ থাকোঁ এতিয়া। আৰু চাওক, আপোনালোকক কৈছিলোঁ যে ৰাস্তাটো পূৰা বোকা হ'ব বুলি, এয়া দেখিছেনে? এতিয়া বাৰু অকণমান ভালেই, কিন্তু 2-3 বছৰমানৰ আগত যে ইমানেই বোকা নহয়, আপুনি খোজকাঢ়িও আহিব নোৱাৰে। বৰষুণ দি দিলে বুলি ক'লেতো পূৰা এআঁঠু পানী হৈ যায়, পূৰা বোকা হৈ যায়। ৰ'দ দিলে বুলি ক'লে পূৰা ধূলি, গাড়ী এখন গ'লেতো আপুনি একোৱে নেদেখে। বৰষুণ দি দিলে বুলি ক'লেও আপুনি শেষ, মানে পূৰা পানীয়ে চিটিকাই আপোনাৰ শেষ কৰিব। এতিয়া বাৰু অকণমান খোজকাঢ়ি আহিব পৰা হৈছে, নহ'লেতো আগতে আহিবতো নোৱাৰিয়ে মানে। আৰু দেখিছেনে বোকা চোকা নেওচিও, মানে বৰষুণ নেওচিও আপোনালোকক দেখাবলৈ বুলি, লক্ষী পূজা দেখাবলৈ বুলি আহিছোঁ। আপোনালোকে সেইকাৰণে ভিডিঅ'টো চাব আৰু মোৰ চেনেলটো অকণমান মৰম দিব আৰু মানে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। তেন্তে এতিয়া ব'লক আমি বোকা চোকা ফালি মেলি গৈ থাকোঁ আৰু আপোনালোকক একেবাৰে লক্ষী পূজা তাত লগ পাম। এয়া আমি আহি পাইছোঁহি আৰু মানুহ পূৰা ভিৰ হৈছে দেই। আমি ভাবিছিলোঁ মানুহ নহ'ব বুলি, যিহেতু পূৰা বোকা হৈছে, বৰষুণো দিছিলে, সেইকাৰণে ভাবিছিলোঁ আমি মানুহ নহ'ব বুলি, কিন্তু মানুহ পূৰা ভিৰ হৈছে। আৰু আপোনালোকক এতিয়া আমাৰ ফৰেষ্টৰ গেট দেখাম ৰ'ব। এয়া হৈছে আমাৰ এইটো অঞ্চলৰ ফৰেষ্টৰ গেট, দেখিছেনে? চাৰিআলিতে আছে আমাৰ, য'ত লক্ষী পূজা পাতে, মানে লক্ষী পূজা পতাৰ কিনাৰতে ফৰেষ্টৰ গেট আছে। এয়া চাওক, এয়া আপোনালোককো অকণমান দেখাই দিছোঁ। আৰু আমি আহিছোঁ এতিয়া পূজা কৰা জেগালৈ, আৰু এইফালে চাকি জ্বলাই মেলি থৈছিলে, যিহেতু বৰষুণ দি দিলে যে সেইকাৰণে চাকিবোৰ নুমাই গ'ল কিছুমান, আৰু কেইখনমান জ্বলি আছে আৰু সেয়াতে ওচৰতে। আৰু এইফালে কিনাৰতে আছে, এইফালে চাওক পৰ্দাখন আছে, ইয়াতে চিনেমা দেখাব। আৰু আমি গৈ আছোঁ এতিয়া
আপোনালোককো দেখাওঁগৈ লক্ষী মা প্ৰতিমূৰ্তি আৰু আমিও চাওঁগৈ। আমি বাৰু পূজা নকৰোঁ মানে হেৰি আৰু ভাত চাত খাই গ'লোঁ যে ৰুটি চুটি, সেইকাৰণে মানে পূজা নকৰোঁ আৰু খাই মেলি নোযোৱাহেঁতেন কৰিলোঁহেঁতেন আৰু এইফালে পূৰা মানুহ ভিৰ হৈ আছে, পূজা কৰিবলৈ ৰৈ আছে। আৰু মই বাৰু ভালকৈ আপোনালোকক ভিতৰত সোমাই পিনে অকণমান দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে সেইকাৰণে ভিডিঅ'টো চাই থাকক। আৰু এয়া হৈছে লক্ষী মা প্ৰতিমূৰ্তি আৰু মানুহবোৰে পূজা কৰি আছে। যিহেতু পূজা 6:30 নে 7টামান বজাৰ পৰা আৰম্ভ হৈছেহে, সেইকাৰণে মানুহ পূৰা ভিৰ লাগি আছে এইটো টাইমত। এতিয়াতো 8:30মান বাজি গৈছে আৰু মানে সেইকাৰণে পূৰা ভিৰ লাগি আছে। আৰু আপোনালোকে চাই গৈ থাকক, মই আপোনালোকক দেখাই গৈ থাকিম। আমি এইফালে লক্ষী মা প্ৰতিমূৰ্তি চালোঁ আৰু আমাক এইফালে প্ৰসাদো দিলে, প্ৰসাদো খালোঁ। খাই মেলি এতিয়া আমি যাওঁগৈ আৰু এইফালে আমি গৈ থাকোঁ। আমি আহিছিলোঁ ইয়ালৈ, ববিয়ে মই বৌয়ে আহিছিলোঁ আৰু এতিয়া আমি গৈ আছোঁ। আৰু পূৰা বোকা হৈ আছে ৰাস্তাটো আৰু পূৰা ঘাঁহ আছে নহয়, জোক লাগিছে নি কেনেবাকৈ পূৰা ভয়ে লাগি আছে। এতিয়া আমি গৈ থাকোঁ বোলক। আৰু আপোনালোকক বস্তু এটা দেখাম চাব দেই, পৰ্দা চিনেমা চাবলৈ কিমান মানুহ মানে ৰৈ আছে, আপোনালোকক দেখাম ৰ'ব অকণমান ওচৰৰ পৰা গৈ পিনে। এয়া চাওক, আলিত দেখিছেনে, আলিত যেবোৰ দেখিছে চব মানুহ মানে চিনেমা চাবলৈ বুলি ৰৈ আছে। চাওক কিমান মানুহ চকী লৈ বহি আছে আৰু সেইটো ছাইডেও বহি আছে, আন্ধাৰ হৈ থকা ফালেও বহি আছে। পূৰা মানুহ মানে ভৰ্তি হৈ আছে চিনেমা চাবলৈ বুলি। এইফালে চাওক। আৰু আমি আহি আছোঁ এতিয়া আলিলে বুলি, আৰু পূৰা পটাপট আহিছোঁ, মানে জোক লাগিছে নি লাগিছে নি মানে ঠিকনা নাই মানে, সেইকাৰণে পটাপট আহিছোঁ। আৰু আপোনালোকে চাই গৈ থাকক আৰু আপোনালোককো আমি দেখাই গৈ থাকিম। আৰু এইফালে দেখিছেনে পূৰা পৰ্দা চিনেমা দিয়া আৰম্ভ কৰি দিলে। চাওক চিনেমাখন কিন্তু অলপ উল্টা দেখিছে এইটো ছাইডৰ পৰা, মানে মানুহবোৰ আৰু আখবোৰ মানে যিহেতু কি চিনেমা দিছে ন নামটো সেইটোও ধৰিব নোৱাৰিলেও। আৰু মানে আলিফালৰ পৰা অকণমান আলিফালৰ পৰা মানে উল্টা দেখাই, ইটো ছাইডৰ পৰা মানে চিধা, সেইকাৰণে আমি যিহেতু আলিফালে আছোঁ, আলিফালেতো পূৰা উল্টা দেখাইছে, সেইকাৰণে কি দিলে ধৰিব নোৱাৰিলোঁ। আৰু আপোনালোককো ভাবিছোঁ অকণমান দেখাই দিওঁ বুলি পৰ্দা চিনেমা। হয়তো বহুতে চোৱা নাই আৰু বহুতে দেখাও নাই আৰু বহুতে দেখিছেও, আৰু যোনসকলে নাই দেখা তেওঁলোককে দেখাইছোঁ আৰু পৰ্দা চিনেমা। আৰু আমি অলপ পাছতে যামগৈ বাৰু, বেছি দেৰি নাথাকোঁ। বতৰটো অকণমান বেয়া কৰিছে, বৰষুণ দিয়ে নি ঠিকনা নাইও। আৰু আপোনালোকে চাই থাকক তেন্তে। আমি এইফালে যাবলৈ বুলি ওলাই আহিলোঁ। আৰু এইফালে এতিয়া বৌহঁতে কৈছে যে যোৱাৰ আগতে মানে আৰু দোকান দিছে, যিহেতু দোকানবোৰ অলপকৈ বহিছে, সেইকাৰণে মানে তেহেঁতি কৈছে যে কিবা মানে পকৰি চকৰি কিবাকিবি লৈ যাওঁ বুলি। সেইকাৰণে এতিয়া আমি সোমাইছোঁ আৰু দোকানত ল'বলৈ। আৰু এইফালে খুৰীগৰাকীয়ে পকৰি বনাই আছে, অলপ দেখাই দিছে আপোনালোকক। আৰু এইফালে বৌহঁতে কিবাকিবি লৈ আছে, ইয়াত দেখিছেনে। আৰু মানুহ পূৰা হৈছে কিন্তু দেই, মানুহ এতিয়া আৰু আহি আছে। আমি বাৰু এতিয়া 10টা নহয় 10:30 বাজি গ'ল আৰু মানে এতিয়া আমি যাওঁগৈ, কিন্তু এতিয়াও মানুহ আহি আছে মানে চিনেমা চাবলৈ বুলি। আৰু বৰষুণ যাক নিদিলে কিন্তু মানুহ পূৰা হ'ব, বৰষুণ যাক যদি দি দিয়ে তেতিয়া মানুহবোৰ চব পলাব আৰু এয়া
আৰু আমি এতিয়া ঘৰলৈ বুলি আহি আছোঁ আৰু আকৌ বোকা গছকা পূৰা আৰম্ভ হৈ গ'ল। এইডোখৰত বাৰু বোকা ইমান নাছিলে, ৰাস্তাত যিহেতু আমি থিয় হৈ আছিলোঁ তাত ইমান বোকা নাছিলে, কিন্তু এতিয়া আকৌ বোকা গছকিব লাগিব। সেইকাৰণে এতিয়া গৈ থাকোঁ আৰু বতৰটো আকৌ ক'লা মোলা কৰি আনিছে, বৰষুণে দিয়ে নেকি জানো, সেইকাৰণে সোনকালে ঘৰলৈ যাওঁগৈ আৰু আপোনালোকে চাই গৈ থাকিব। এইফালে আগত ভণ্টি আৰু ববী দুইজনী গৈ আছে, পাছত আমি গৈ আছোঁ। পূৰা জোনাক নিশা, গৈও ভাল লাগিছে আৰু পাছত বহুত মানুহ আহিছে এতিয়া আৰু আমিও গৈ আছোঁ আৰু লগতে সকলোৱে মিলিজুলি। তেন্তে আপোনালোকে চাই থাকক ভিডিঅ'টো, মই আপোনালোকক দেখাই গৈ থাকিম। আৰু আমি আহি থাকোঁতে এফালে শেৱালি গছজোপা দেখিলোঁ, ইমান ধুনীয়াকৈ শেৱালি ফুল লাগি আছে আৰু গোন্ধটো বহুত ধুনীয়া। সেইকাৰণে কি কৰিলোঁ, অকণমান ভিডিঅ' অকণমান কৰি থৈছোঁ আৰু ভাবিছোঁ কি মানে ৰাতি বাৰু ফুল ছিঙিব নাপায় বুলি কয়, হ'লেও মানে অকণমান মানে ছিঙি মেলি লৈ যাওঁ গোন্ধটো, মানে গোন্ধটোকে ধুনীয়াকৈ গোন্ধি থাকিম আৰু এইফালে এতিয়া আমি ছিঙিছোঁ, ববীয়ে মই দুইজনীয়ে অকণমান শেৱালি ফুল। এয়া আপোনালোকক অকণমান দেখাই দিছোঁ, বেছি নাই লোৱা বাৰু, অকণমানেই লৈছোঁ। আৰু এতিয়া আমি সকলোবোৰ আহি আছোঁ। এইফালে আগত দা এজন গৈ আছে আৰু আমি পাছে পাছে আহি আছোঁ। হেল্ল' গাইজ, আমি চাহ তাহ খালোঁ, চাহ তাহ খাই মেলি বহুত গ'ল, বহুত যোৱাৰ পাছত আৰু আমিও কাপোৰ চাপোৰ সলাই মেলি আৰু এতিয়া ভাবিছোঁ শুই থাকোঁ বুলি আৰু যিহেতু এতিয়া 11টা বাজিলে আৰু সেইকাৰণে ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি লওঁ। আৰু আপোনালোকক বাৰু নেদেখালোঁ আৰু চাহ তাহ খোৱা ভিডিঅ', যিহেতু কি আনিছিলে সেইটোতো তাত দেখালোৱে, চাওমিন আনিছিলে আৰু এই পকৰি আনিছিলে, তেহেঁতিয়ে খালে, মই নাখালোঁ, মানে মোৰ গেছ লাগিলে, যিহেতু আজি ৰুটি খাইছিলোঁ সেইকাৰণে। আৰু এতিয়া ভাবিছোঁ মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি লওঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটোত কিবা নতুন আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো ক্লিক কৰি দিব, যাতে মই ভিডিঅ'টো আপোনালোকে নটিফিকেশ্যন পায় আৰু জল্দি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব পাৰে। সদায় মোক এনেকৈ মৰম কৰি যাব, আশীৰ্বাদ কৰি যাব আৰু মোক আগুৱাই নিয়াত আপোনালোকে সদায় সহায় কৰিব। আৰু আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিলোঁ আমাৰ ইয়াত আজি কেনেকৈনো লক্ষী পূজা পাতিছে, তাকে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। আমাৰ ঘৰত বাৰু লক্ষী পূজা নাপাতো, এনেই চাকি বন্তি জ্বলাই মেলিয়ে থৈ দিওঁ, যিহেতু আমাৰ আইতাহঁতো পতা নাছিলে লক্ষী পূজা, সেইকাৰণে নাপাতো আমি। আৰু যিহেতু আমাৰ ইয়াত পাতে সেইকাৰণে আমি নাপাতো আৰু আমাৰ ঘৰতে। আৰু চাব আপোনালোকে ভিডিঅ'টো শেষলৈকে, যদি কিবা ভুল হৈছে তেন্তে মাফ কৰি দিব। আৰু ভিডিঅ'টো দিয়া বাৰু অকণমান দেৰি হ'ব, লক্ষী পূজা পাৰ হৈ যাব, হ'লেও আপোনালোকক শেষত পুনৰবাৰ লক্ষী পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোলৈকে। আৰু এতিয়া শুই থাকোঁ আৰু শুই থাকি আপোনালোক তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ আৰু অন্য এটি ভিডিঅ'তে আপোনালোকক পুনৰ লগ পাম। ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। গুড নাইট, বাই বাই, সকলো ভালে থাকক।